নমস্কাৰ বন্ধুসকল, মই ৰাজু ডেকা আৰু আপোনালোকে চাই আছে মোৰ চেনেল ৰাজু ভাই ব্লগছ। বন্ধুসকল, আপোনালোকক মই আজি অসমৰ দুজন মহান বীৰৰ ছবি দেখুৱাব বিচাৰিছোঁ। বন্ধুসকল, হয় আপোনালোকে ঠিকেই ধৰিছে, আপোনালোকে দেখি থকা স্ক্ৰীনত যি দুজন বীৰৰ ছবি দেখি আছে তেখেতসকল হৈছে বীৰ চিলাৰায় আৰু লাচিত বৰফুকন। বন্ধুসকল বলক আমি এই যিখন আপোনালোকে সৰু এখন ছবি দেখিছে সেই ছবিখন প্ৰায় 20 ফুট বহল আৰু প্ৰায় 12 ফুট মান ওখ এখন বেৰত কেনেকৈ এই ছবিখন আঁকিছে তাকে চাওঁ আহক। তো বেছি দেৰি নকৰি বন্ধুসকল আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। প্ৰথমতে আৰ্টিষ্টজনলৈ ধন্যবাদ, কাৰণ তেখেতে মোক ভিডিঅ'টো বনাবৰ সুবিধাকণ দিয়াৰ কাৰণে। আৰু দেখিছে বন্ধুসকল, তেখেতে ধুনীয়াকৈ বেৰখনত তেখেতৰ গ্ৰাফটো বনাই লৈছে আৰু ছবিখনৰ আউটলাইনখিনিৰ কাম আৰম্ভ কৰি দিছে। আৰু তেখেতৰ আউটলাইনৰ কামখিনি হোৱাৰ পিছত তেখেতে ধুনীয়াকৈ ছবিখনৰ পিছৰ অংশখিনি ধুনীয়াকৈ নীলা ৰঙেৰে ৰঙাই দিছে। আৰু বন্ধুসকল আৰম্ভ হৈ গ'ল ছবিখনক অৰিজিনেল ৰূপ দিয়াৰ সময়। আৰু প্ৰিয় বন্ধুসকল, আপোনালোকক মই চিনাকি কৰাই দিওঁ আৰ্টিষ্ট দাদাজনক। এখেতৰ নাম হৈছে ধনমণি শৰ্মা, এখেতৰ ঘৰ দৰং জিলাৰ মঙলদৈত হয়। আৰু এখেতে ধুনীয়া ছবিৰ লগতে ধুনীয়া ধুনীয়া মূৰ্তিও বনায়, মানে পকীৰ এনেকুৱা ধৰণৰ মূৰ্তিবিলাকো বনায়। বন্ধুসকল মই এখেতৰ ফোন নাম্বাৰটো আমাৰ স্ক্ৰীণত দি দিছোঁ, আপোনালোকে দেখিছে হয়তো। এখেতক কেতিয়াবা আপোনালোকৰ প্ৰয়োজন হ'লে ফোন কৰিব পাৰে। তেওঁ এজন খুব ভাল আৰ্টিষ্ট হয় বন্ধুসকল। আৰু মই বহুত বেছিকৈ নকওঁ, আপোনালোকে ছবিখন এনজয় কৰক।
আৰু এনেকৈয়ে বন্ধুসকল প্ৰায় সকলোবোৰ বীৰৰ ছবিখন ধুনীয়াকৈ ৰঙাই তুলিলে। আৰু এতিয়া অপেক্ষা মাথো আমাৰ মেইন হিৰো মানে লাচিত বৰফুকন ডাঙৰীয়াৰ ছবিখন ৰঙাই তোলাৰ। বন্ধুসকল আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বন্ধুসকল। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল আৰু লাইকটো কৰি দিব লগতে। আৰু বন্ধুসকল আজিলৈ ইমানতেই অন্ত পৰা বুলি